Hello everyone, কি খবৰ আশা কৰিছো আপোনালোক বহুত বেছি ভালকৈ আছে আজি আকৌ এটা ভিডিও লৈ আহিছো ৰিবন এমব্ৰইডাৰী কৰা কেজুৰমান চাদৰ মেখেলা দেখুৱাম আপোনালোকক নতুন আৰু পুৰণা এয়া চাওক চাদৰ মেখেলা কেজুৰ এই কেজুৰ চাদৰ মেখেলা মই ৰিবনৰ এমব্ৰইডাৰী কৰিছিলো প্ৰথমতে এই পুৰণা মানে বহুত আগতে কৰা চাদৰ মেখেলা জোৰলে যাও বগা ৰঙৰ চাদৰ মেখেলাত কৰিছিলো কেবাটাও কালাৰৰ ৰিবনেৰে মই ৰিবন এমব্ৰইডাৰী কৰিছিলো এয়া চাওক আৰু কাপোৰজোৰ এবাৰ পিন্ধি মই ধুই দিলো আৰু হেতু কাৰণে দেখিবলৈ ৰাফ লাগিছে আইৰন কৰিলে ভাল হৈ যাব এয়া সাৰ্কেল শেপত মই ফুল গিপা হেনেকে গুল গুলকে এমব্ৰইডাৰী কৰিছো কেবাটাও কালাৰ এড কৰিছো চাওক আৰু ওপৰৰ ফালে এয়া চাওক ৰঙা ৰঙৰ ফুলপা এয়া ডাঙৰকে অলপ এই গিপাহতকে ডাঙৰকে এমব্ৰইডাৰী কৰি দিছো এয়া চাওক মেখেলাখনিয়া মেলি দেখাই দিছো এছক আৰু এখন হৈছে চাদৰখনত দহি আহুতে মানে চাদৰ মেখেলাজোৰ অনলাইনত আনুতে কৰি পঠাইছিলে আৰু হেতু কাৰণে মই দহিবোৰ অতৰাই বেলেগ দহি নকৰিলো আৰু ইয়া এটো গেৰো ডিজাইনটো এয়া সাৰ্কেল শেপত এনেকে এয়া চাওক ওপৰৰ ফালে ডাঙৰকে আৰু সাৰ্কেল শেপ দি এই ডিজাইনটোত মই ডিজাইন কৰিছিলো আৰু এয়া চাদৰখনত এনেকে তিনিপাহকে ফুল দি মাজতে এপাহ ৰঙা ৰঙৰ ফুল এড কৰি এনেকে ডিজাইন কৰিছো এজো চাদৰ মেখেলাজোৰ আৰু এজোৰ এই বছৰে কৰা 2025ত আৰু এজোৰ বহুত ভাল হয় কোৱালিটিটো কাপোৰজোৰৰ বহুত কোমল হয় আৰু মই পিন্ধিছো এবাৰ আৰু পিন্ধি ধুইও দিলো বাৰু আইৰন কৰা নাই তথাপিও মানে বহুত ভাল হয় কাপোৰজোৰ ইমান কোমল নহয় কাপোৰজোৰ আৰু এয়া চাওক এই ফুলপাহৰ ডিজাইন কৰিছিলো এয়া কেবাটাও কালাৰ এড কৰিছো আৰু এই ডিজাইনটো দিলো আৰু মাজতে সৰুকে ফুল সিলাই দিছো এয়া মেখেলাখন আন সাইডে চাওক মেখেলাখনৰ আৰু এখন হৈছে চাদৰখন বহুত কোমল আৰাম পিন্ধিবলে আৰু এয়া চাওক ফুলৰ ডিজাইনটো আৰু এয়া দহি কৰিছিলো বৰ্ণালী পাতৰ সূতাৰে দহি কৰিছিলো এয়া চাদৰখনৰ সাইডে চাওক এই ডিজাইনটো ফুলৰ এড কৰিছো সৰুকে সিলাই দিছো মাজতে সূতা দিয়া আছে সূতাই সিলাই ৰিবন এমব্ৰইডাৰী কৰি দিছো ওপৰত এয়া চাওক আৰু চাদৰখনৰ আঁচলটোৰ ওচৰত এয়া ফুল কেপাহ দিছো আৰু এইটো গেৰো ডিজাইনটো বুকে আকাৰত কৰিছো ফুল এয়া চাওক ফুলপাহৰ ডিজাইনটো বহুত ডাঙৰ হয় গেৰো ডিজাইনটো এয়া চাওক ফুল কৰি থোৱা আছে আৰু আন সাইডে চাওক এয়া আৰু এয়া গুটে চাদৰখনতে সৰুকে ফুল কৰি দিছো আৰু এটো গেৰো ডিজাইনটো কেবা পাহু ডাঙৰ সৰু ফুল মই ইয়াত এড কৰিছো আৰু এটা ডিজাইন এড কৰিছো এইটো ডিজাইন আৰু মাজতে সূতাৰে মই সিলাই দিছো ডাল পাতবোৰ মই পাত দিয়া নাছিলো ডালৰ আকাৰ দিছো আৰু ইয়া মই আৰু এজোৰো বেছি গিদিন হোৱা নাই ৰিবন এমব্ৰইডাৰী কৰা এমাহ দুমাহ মান হৈছে আৰু এই কাপোৰজোৰ বহুত সিম্পলত কৰিছো পিচ কালাৰৰ আৰু এয়া এইগিটা ৰং এড কৰিছো ৰিবনৰ এয়া চাওক বগা কমলা ৰঙৰ গুলপীয়া বেঙুনীয়া ৰঙৰ আৰু ৰঙা ৰঙৰ এইগিটা ফুল এড কৰিছো এখন মেখেলাখন আন সাইডে মেখেলাখনৰ ইয়া আন সাইডে চাওক চেমেকে ফুল এড কৰিছো এই ডিজাইনটো আৰু এখন চাদৰখন মই উকাই ৰাখিছো আৰু এইবোৰ দহিবোৰ মাজতে এটা গেৰো ডিজাইনৰ মানে বুকে আকাৰত গেৰো ডিজাইন কৰিছো এটো এপাহ ফুলৰ আকাৰ দিছো বুকে আকাৰত এয়া চাওক এপাহ ডাঙৰকে ফুল আৰু ইয়াৰ ওপৰ ফালে সৰু ডাঙৰ কেবা পাহু ফুল এড কৰি ওপৰ ফালে লতা আকাৰত এনেকে ডিজাইন কৰি দিছো এয়া চাওক আৰু এজোৰ ৰিবনেৰে এমব্ৰইডাৰী কৰিছিলো এজোৰ মই এবাৰ এমব্ৰইডাৰী কৰি আকৌ খুলি ৰিবন বিলাক এৰুৱাই আকৌ কৰিলো এয়া চাওক ডিজাইনটো এনেকুৱা ডিজাইন কৰিছো এবাৰ এই ডিজাইনটো চাওক আন সাইডেও এয়া একে ডিজাইনতে ডিজাইন কৰিছো আৰু এখন হৈছে চাদৰখন এয়া চাদৰখনৰ ডিজাইনটো চাওক বহুত হেভি ডিজাইন হয় বহুত কষ্ট হল কৰিবলে কাৰণ মাজে মাজেও মই হুটাৰে সিলাই দিছো
এটা ডিজাইন এড কৰিলোঁ এয়া চাওক চাদৰখন দেখিবলৈ এনেকুৱা লাগিছে চাদৰখনত গোটেই চাদৰখনতে মই ডাঙৰ ডাঙৰকৈ এনেকৈ ফুল কেইবাপাহো দি গোটেই চাদৰখনতে মই এই ডিজাইনটো এড কৰিছোঁ ফুলপাহৰ কালাৰটো মিলাই দিবলৈ চেষ্টা কৰিছোঁ কাপোৰযোৰৰ লগত ধুনীয়াকৈ মিলিও গৈছে এয়া চাওক আৰু এই কাপোৰযোৰ মই ধুইছোঁ পিন্ধি দুবাৰমানো ধুলোঁ কিন্তু ইমান ভাল কাপোৰযোৰ আইৰনো কৰা নাই চাওক তথাপি ইমান ধুনীয়া হৈ আছে এয়া চাওক এয়া গোটেই চাদৰখন দেখুৱাই দিছোঁ এইবোৰ চাদৰৰ আঁচলটোৰ ওচৰত আৰু চাইডে চাইডে এনেকৈ অলপ গেপ দি এনেকৈ চিলাই দিছোঁ এয়া আৰু এয়া চাওক এইটো এটা ডিজাইন এইবোৰ ভালকৈ মই চিলাওঁতে গাঁঠি কৰি দিছোঁ আৰু এইটো থাম্বনেইল হয় আৰু এইযোৰ চাদৰ মেখেলাযোৰ আৰু এইযোৰ বহুত পুৰণা হয় চাদৰ মেখেলাযোৰ যেতিয়া মই প্ৰথম ৰিবন এম্ব্ৰইডাৰী কৰিবলৈ শিকিছিলোঁ আৰু কেইযোৰমান কাপোৰত বহুত আগতে মানে 18-19 চনৰ কথা মানে তেতিয়া ৰিবন এম্ব্ৰইডাৰী কাপোৰবিলাক ইমান অহাই নাছিলে মই ইউটিউবত যে ভিডিঅ' দিব লাগে সেইটোও মই নাজানিছিলোঁ তেতিয়াই মই এই কাপোৰযোৰ ৰিবনেৰে এম্ব্ৰইডাৰী কৰিছিলোঁ পাছত সেই ফুলবোৰ বহুত চিম্পল হৈছিলে আৰু তাৰপিছত মই এটা ডাঙৰকৈ গেৰু ডিজাইন কৰিলোঁ অলপ মানে চেঞ্জ কৰি দিলোঁ ডিজাইনটো প্ৰথম মই শিকিছিলোঁহে তেতিয়া কাপোৰ ৰিবনেৰে এম্ব্ৰইডাৰী কৰা তাৰপিছত এই ডিজাইনটো ফুলপাহৰ ডাঙৰ ফুলপাহ মানে বুকে আকাৰত এই ডিজাইনটো পাছত আকৌ মই এই খুলি আকৌ মই ৰিবনেৰে এম্ব্ৰইডাৰী কৰি দিলোঁ এয়া চাওক দেখিবলৈ এনেকুৱা লাগিছে কাপোৰযোৰ বহুত পুৰণা হয় এয়া চাওক ইউটিউবতে কাপোৰবোৰ ৰিবনেৰে প্ৰথম এম্ব্ৰইডাৰী কৰা সাঁচি ৰাখিছোঁ আৰু এইযোৰো বহুত পুৰণা হয় পাছতহে ভিডিঅ' আপলোড কৰিছোঁ বহুত আগতেই মই এম্ব্ৰইডাৰী কৰিছিলোঁ এইযোৰ চাওক কাপোৰযোৰ ইমান ভাল নহয় দেখাত আৰু ইমান মানে কুচমুচ খোৱা হৈছে কাপোৰযোৰ এবাৰো ধোৱাও নাই মই কাপোৰযোৰ পিন্ধাও নাই ধোৱাও নাই তথাপিও ইমান চাওক কেনেকুৱা ইমান ঠিক নহয় আৰু ফুলপাহৰ ডিজাইনটো চাওক আমব্ৰেলা ডিজাইনত ডিজাইন কৰিছিলোঁ ডিজাইনটো ধুনীয়াই লাগিছে কিন্তু কাপোৰযোৰ ইমান ভাল নহয় যে সেইটো কাৰণে পিন্ধা হোৱাই নাই আৰু মাত্ৰ থাম্বনেইল বনাবলৈ অকণমান সময় কাৰণে গাত মেৰিয়াই লৈছিলোঁ এয়া চাওক গেৰু ডিজাইনটো মাজতে এনেকৈ ডিজাইন দিছোঁ আৰু ওপৰে গেৰু ডিজাইনত আমব্ৰেলা ডিজাইন দিছোঁ আৰু চাদৰখনত ফুল এড কৰি দিছোঁ এয়া চাওক আৰু এইযোৰ কাপোৰযোৰৰ ৰংটো ইমান ধুনীয়া সেইটো কাৰণে অকল মই বগা ৰঙৰ ৰিবনেৰে এম্ব্ৰইডাৰী কৰিলোঁ এয়া চাওক মাজতে সূতাৰে চিলাই দিছোঁ এটা ডিজাইন এড কৰি দিছোঁ আৰু ওপৰৰ ফালে ফুলপাহৰ মিহিকৈ ফুল এড কৰিছোঁ আৰু মাজতে 3 পাহ ফুল দিছোঁ এয়া চাওক এংকৰ গুলিৰে ডালপাতবিলাক দিছোঁ আৰু এয়া চাওক এইটো গেৰু ডিজাইনটো মণিৰ আকাৰত দিছোঁ ওপৰৰ ফালে এপাহ ফুল চিলাই দিছোঁ আৰু এনেকৈ এংকৰ গুলিৰে এনেকৈ লতা আকাৰত তলৰ ফালে এপাহকৈ ফুল ওলমাই দিছোঁ গেৰু ডিজাইনটো আৰু আপোনালোকে এই ফুলবোৰৰ ৰিবন এম্ব্ৰইডাৰী শিকিব বিচাৰিছে নেকি নতুন কোনোবাই যদি বিচাৰিছে মোৰ এই চেনেলটোতে মই লং ভিডিঅ' দি থোৱা আছে আপোনালোকে ভিডিঅ'বোৰ চাই ধুনীয়াকৈ শিকিব পাৰিব আৰু এইযোৰ কাপোৰ ৰিবনেৰে এম্ব্ৰইডাৰী কৰিছিলোঁ কাপোৰযোৰ পিন্ধিলোঁ আৰু আইৰণ কৰা নাই এয়া চাওক দেখিবলৈ এনেকুৱা লাগিছে আৰু আপোনালোকে নতুন কোনোবাই মোৰ এই ভিডিঅ'টো চাই আছে যদি আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব আৰু এয়া চাওক চাদৰ মেখেলাযোৰ আৰু চাদৰ মেখেলাযোৰত মই মণিৰে দহি কৰিছোঁ দহিবোৰ ইয়াৰ ডিজাইনটো চাওক আৰু এইটো চাদৰখনৰ আঁচলটোৰ ফালে এনেকুৱা ডিজাইন কৰিছোঁ আৰু আঁচলটোৰ ফালে এনেকৈ গোলকৈ চাৰ্কেল চেপত ফুল এড কৰিছোঁ এয়া কেইবাটাও কালাৰ এড কৰিছোঁ আৰু পিচ কালাৰৰ সৰু ৰিবন এড কৰিছোঁ আৰু মাজতে চাওক এনেকৈ দুপাহ ফুল এড কৰি দিছোঁ আৰু এইবিলাক দহিবিলাক মণিৰে দহি কৰিছোঁ এই ডিজাইনটো সৰুৰ পৰা ডাঙৰলৈ মই এনেকৈ দহি কৰি দিছোঁ সেইটো আঁচলটো আৰু এইটো হৈছে গেৰু ডিজাইনটো ওপৰৰ ফালে চাওক গোলকৈ মই এনেকৈ ডিজাইন কৰি দিছোঁ ফুলৰ আৰু এনেকৈ তলৰ ফালে গেৰু ডিজাইনটোৰ এনেকৈ কেইবাপাহো ফুল এড কৰি দিছোঁ আৰু এয়া মই থাম্বনেইল বনাইছিলোঁ আৰু এয়া ঘৰত যাওঁতে ফটো আৰু আপোনালোকে মোৰ ভিডিঅ'টো ইমান সময় চালে চোৱাৰ কাৰণে আপোনালোক সকলোকে বহুত ধন্যবাদ আজিলৈ ভিডিঅ'টো ইমানতে সামৰিবলৈ লৈছোঁ আপোনালোকে সদায় হাঁহি থাকক সদায় সুস্থ থাকক সদায় ভালকৈ থাকক সেয়াই মোৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা থেংক ইউ ফৰ ৱাচিং